আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ কটিবাজাৰ ৰ'দৰ পৰা। তাৰমানে আজি গুড মৰ্ণিং গুড আফটাৰনুন একো নাই। তো গুৱাহাটীত পুৰা ৰ'দ তাৰমানে। তো আজি মোৰ ব্লগত স্পেচিয়েল আকৰ্ষণ তপন দাস। তপন বলো কুছ বলো। নমস্কাৰ গাইছ। তো তাৰমানে এতিয়া মই কথাটো কওঁ, আগত টোলগেট পাবাৰ হৈছে। তপন পইচা যে দিবা না? পইচা মোৰ তাত ৰজনী খাবা পইচা নাই, ক'ৰ পৰাই দিবা? অলপমান দিলে দা তুমি। কাম চালু এই নহয় তোৰ বেৰপেটিৰ পৰা দিলে দা। বেৰপেটিটো নাই, একাউণ্টতো নাই। কিয় না কৰ তুমি? ইমান দূৰ ফুৰাব লৈছোঁ। বহুত দূৰ। হা? বহুত দুখ। তাত দি আছে কটি ফাটা ৰ'দ। তো এতিয়া আমি ৰংপুৰ পাই গ'লোঁ। ৰংপুৰ পৰা লেফ্ট চাইডে সোমাই আহিলোঁ। তো এতিয়া কি জেগাত যাই আছোঁ মই নাজানো, বাবাতে জানে। আমাৰ বাবাতে বামেৰী ৰিজৰ্ট যাই আছোঁ আমি। তো বাবাতে কৈছে যি তাতে বোলে ফ্ৰাইড ৰাইচ কিমান 850। অঁ তাতে মই 10 টকাৰ পানী বটল এটা খাম, তাৰপিছত 10 টকাৰ চানা খাম, বাহিৰৰ পৰা লৈ যায় তাৰপিছত চেয়াৰত বহি থাকিম। 850 টকা দি খাব নোৱাৰোঁ। ঘৰত কণ্ট্ৰলৰ চাউল আছে চৰকাৰে দিয়া, ফ্ৰী চাউলৰ ভাত খাম। কি হয় চাম ৰ'বচোন। আজি একো নাই, মনে মনে আছা? হেই পাপু, হেই এই তুমি ওলাইছ কিয়? সেইজন ব্যক্তি বহুত এইজন ব্যক্তি কোন গম পাইছে নে নাই? মোৰ ফাৰ্ষ্ট ব্লগৰ আছিল, ফাৰ্ষ্ট ব্লগৰ একদম পুৰা একদম লুকে আছিল যি বাবু লাজ কৰিছে। ভাল পাব ফোন লাগিলেও যে দালি চালি নাখাব। মাক পতাবৰ কাৰণে তেওঁ আৰু চলি যাব লাগিব। ওলাই আহিছোঁ না গালি খাম। তো এইপিনে দেখা পাৰিলাম চব আনাৰসৰ খেতি, আৰু এইপিনে কাটি কাটি আনি থৈ দিছি বেচবাৰ কাৰণে লৈ যাব গিলাখান। চ' বেজাৰেকো ফাইনেলি আহি পালোঁ বামেৰী ৰিজৰ্টটো দেখা পাব পাৰে। এখন বম চালে কিবা একদম পুৰা একদম কাজিৰঙা টাইপ ফিল দি আছে না। তো এতিয়া সোমাই যাওক ভিতৰত, দেখাই আছোঁ। চ' ফাইনেলি বামেৰী ৰিজৰ্ট আহি পালোঁ। তো এইটো চাওক, একো নকওঁ আৰু পাৰ্কিংটো চাওক, বাকীটো ভিতৰত দেখা পালে গমেই পাব কি গাড়ীৰ পাৰ্কিংটো সেই চালি আছে। তো চব পলাই আছে ব্লগৰ তাৰ ভয়তে। বাপ মা কচম এইটো বাথৰুম না কি? হা এইটো বাথৰুম না কি? চাওকচোন চাওক। অ' মাই গড বাথৰুম। মুখখন বাহৰ কথা কৈছিলা, কি ক'বা? আমাৰ গাঁৱৰ ফালে এলি কেৰা বেকা বাহ থাকে, কি চিধা বাহ। তাকেতো আৰু কি চাফা দেখা নাই গৰমাখান চেলকি থৈ দিছে কোনোবাই। হা চাফাই চাফা। নহয় আৰু কি কৈছিলা তুমি? কিয় কৈছিলা নহয় বাহৰ কথা? তাৰমানে এইটো অ' বাহৰে জোলনা ৰে। অ' বাহৰ জোলনা না? হা বাহৰে জোলনা? অ' নহয় নহয় নহয়, লোহাৰ লোহাৰ বাহৰ চেপটো দি থৈছে। সঁচাকৈ বহুত গৰম, গুৱাহাটীত বহুত গৰম আছিল। তো আজি ধুনীয়া এটা প্লেচ। তো বাবাদাৰ কাৰণে দেখা পালোঁ আমি। বাবা থেংক ইউ, ৱেলকাম। তাকেতো বহুত ডাঙৰ গছৰ মুঠা এইটো। এদিন দেখিছে এইটো ক'ৰ পৰা কেনেকৈ আনিছে, কেনেকৈ বনাইছে এইটো। তাতে তাৰমানে আমি 4জনে পূৰা সোমাই গৈছোঁ। ঘৰে বনাই ল'ব পাৰিম ধুনীয়াকৈ না? খিৰিকি চিৰিকি পাব দেখা পাইছা নি? খিৰিকি দি চব দেখা পায়। নাই নাই, পানীটো দবাকালীন তলত দি ফুটা কাটিছে এইটো। কটেজকেইটা চাওক না, ওপৰত দেখিন খেৰৰ আৰু ঠাণ্ডা। এ চি লগাব লাগে নেকি আৰু?
খেৰৰ ঘৰ এনেই ঠাণ্ডা না নহয় তপন আজিকালি নহয় আছে আগতে গাঁৱত গেলি পাইছিলোঁ আৰু চলত খেৰৰ ঘৰ আজিকালিতো নাই আমাৰ নাৰা দি মানে নাৰাই দিব নে সেই পুজিয়ে সেইটো মাঘৰ তুমি ঠেলা পুজিব নহয় আমি জ্বলাই দিওঁ একদিন ৰাখি দি আনাৰস 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 ক'ত এইটো আনাৰস এইটো লৈ যাওঁ নেকি কি ক আবু লৈ যাওঁ নেকি হে নকৰিবি নকৰিবি কি কৈছা আবু অঁ লৈ যাব পাৰি বুমতে যাব কিন্তু ৰতন কি ক ভয় লাগছি এইটো দেখা পাই তো বামাৰী নিজৰ পৰা ওলাই আহিলোঁ আমি এতিয়া ভোক লাগছি পুৰা কৰ কৰি উঠিছে পেটৰ তো এতিয়া ক'ত যাওঁ কি খাওঁ দেখি আছোঁ চাই থাকক বাবু একো নকাজি যায় বাচ্চা নেকি না কোনোবাই বাচ্চা কোনি বাচ্চা তব কেনে শুনছি তোর নুন লাগি গেছি হ্যাঁ উপরত লাগি গেছি নুন সাত খান্দর নামন দিমান গাড়ীখন লছি আৰু আহাল উপরত সাতত লাগি গেছি यार কি রে ভাই দে यार এই আনাৰস দেখা পাব এইগিলান তাৰমানে হ'লচেলত বিক্ৰী হ'ল তো আমিও কেইটামান লৈ ল'লোঁ ইয়াতে পিছফালে ডিকিত তো তাতে যাই পেলাই খাম ঘৰত তখন খাবি না আনাৰস খাব লাগিব ন এতিয়া খালী পেটত থকা নাখাওঁ যাই পিনে খাম আমি এইখন পাহাৰৰ পৰাই কাটি আনিছে মাত্ৰ ফ্ৰেছ আনাৰস লৈ ল'লোঁ 100 টকাত আমি 11টা আনাৰস চাইছোঁ তো আনারস যে লৈছিলোঁ কাটবা লাগে দিছোঁ হয় দেখিন কিয় নাই আনারস এতিয়া মিঠা হ'ব না হা এ তই কি চাই আছা তই খাবি নেকি হা বেয়া খাই মাত দিছে হাও আৰু বন্ধ হৈ গ'ল না হা তই যে আনাৰস খাম কাটি লওক ৰ'ব ৰস টাম আছে কিন্তু আনাৰসৰ তো দিনত আছিলোঁ মেঘালয়ত তো ৰাতি আহি পালোঁ ক'ত চাওক নলবাৰীত আইতা তাতে আইতা কেনে লাগছি হা ভাল লাগছি না তো আহি পেলাই ডাইৰেক্ট খত লাগি গৈছোঁ আৰু মোকতো গম পায় খত মজা শুনি ৰাইজ ৰাইজক দেখাইছা মোৰ গাঁৱত এ মাহী ভাত বাৰত লাগি আছে